হেল্ল' এভৰিৱান, আজি মই বনাবলৈ লৈছোঁ কলডিলৰ আচাৰ। এই বুলিয়েই কলডিলটো আনি সৰু সৰুকৈ অলপ কাটি ল'লোঁ। আপোনালোকে ইচ্ছা কৰিলে ইয়াক ডাঙৰকৈও কাটি ল'ব পাৰে। কাটি হোৱাৰ পাছত কলডিলখিনি 15 বা 20 মিনিট সময়ৰ বাবে পানীত তিয়াই ৰাখিলোঁ। তাৰ পাছতে অকণমান নিমখ দি আকৌ 15 বা 20 মিনিট সময়ৰ বাবে বইল কৰি ল'লোঁ আৰু তাৰ পাছত মই এয়া ৰ'দত শুকাবলৈ দিলোঁ। আপোনালোকে কলডিলখিনি একেবাৰে টান হৈ যোৱাকৈ নুশুকুৱাব দেই। এয়া দেখিছেনে, মই শুকুৱাৰ পাছত আনি ল'লোঁ। এতিয়া মই বনাবৰ বাবে ব্যৱহাৰ কৰিছোঁ গোটা ধনিয়া কেইটামান, হালধি আধা চামুচ, জিৰা পাউডাৰ আধা চামুচ আৰু ধনিয়া আধা চামুচ। এয়া মই লগতে লৈ লৈছোঁ পাঁচফোৰণ আধা চামুচ আৰু সোৱাদ অনুসৰি নিমখ। যিহেতু কলডিলৰ পৰিমাণ কম, সেইবাবে মছলাও কম। আপোনালোকে ইচ্ছা কৰিলে আৰু মছলা ৰেড চিলি ব্যৱহাৰ কৰিব পাৰে। তাৰ পাছত মই এখন কেৰাহীত তেল অলপ গৰম কৰি লৈ এয়া পোনপ্ৰথমে দিছোঁ পাঁচফোৰণ, তাৰ পাছতে দিছোঁ এয়া গোটা ধনিয়া। এইদৰে অলপ সময় ভাজি মই সকলোবিলাক মছলা ভালদৰে দি দিলোঁ। তাৰ পাছত মই আকৌ অলপ সময় ভালদৰে ভাজি লৈ শুকুৱাই ৰখা কলডিলখিনি দি দিলোঁ। আপোনালোকে একেবাৰে কম জুইত ভাজিব দেই আৰু কলডিলখিনি টান হৈ যোৱালৈকে ভাজি থাকিব। এয়া দেখিছে, ভাজি হৈ গ'ল। তাৰ পাছত মই ঠাণ্ডা হ'বৰ বাবে অলপ সময় উলিয়াই ল'লোঁ আৰু ঠাণ্ডা হোৱাৰ পাছত কলডিলখিনি এনেদৰে বটল এটাত ভৰাই ল'লোঁ। ভৰাই লৈ মই ইয়াত দিম গৰম কৰি লোৱা তেল। এই তেলখিনি মই ঠাণ্ডা কৰি লৈ ভৰাইছোঁ দেই। দেখিছেনে বাৰু তেলখিনিৰ ৰং? কাৰণ মই একেখন কেৰাহীকে ব্যৱহাৰ কৰিলোঁ। আৰু এয়া আমাৰ কলডিলৰ আচাৰ হৈ গ'ল। কেইদিনমান ৰ'দ দি খাব পাৰিব। বাই বাই।